নমস্কাৰ মই অংকিতাই আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল অংকিতা ষ্টাইললৈ স্বাগতম জনাইছোঁ। সৰ্বপ্ৰথমে আপোনালোকক মই দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমবাৰৰ বাবে এটা ভ্লগ দিবলৈ চেষ্টা কৰিছোঁ। নাজানো আপোনালোকে ভ্লগটো কিদৰে আদৰি লয়। বলকচোন মোৰ লগতে আমাৰ অঞ্চলত কিদৰে পূজা ভাগ কোভিড প্ৰট'কল মানি কৰা হৈছে তাৰ কিছু দৃশ্যাংশলৈ চাই লওঁ আহক। এয়া আপোনালোকেও দেখিবলৈ পাইছে আমাৰ পূজা মণ্ডপটো কিদৰে সজোৱা হৈছে তাৰ কিছু দৃশ্যাংশলৈ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ এই পূজাভাগ কেতিয়া কিদৰে কেনেকৈ কোভিড প্ৰট'কল মানি কেনেকৈ পতা হৈছে তাৰ বিষয়ে পূজাৰ কমিটিৰ বিষয়ববীয়াৰ পৰা আমি দুআষাৰমান কথা শুনি লওঁ আহকচোন। তুমি এইটো বৰ ভাল প্ৰশ্ন সুধিছা। আমাৰ এইটো 11 নম্বৰ বছৰ হৈছে ইতিমধ্যে। 11 নম্বৰ বছৰত আমি এতিয়ালৈকে যথেষ্ট সফল হৈছোঁ। উৎসৱ বুলি কোৱা মাত্ৰক আমাৰ পূজাৰ লগতে উৎসৱমুখৰ এটা পৰিৱেশৰ সৃষ্টি হয়। 19 চনৰ পিছত 20 আৰু 21 কোভিডৰ কাৰণে যথেষ্ট আমি প্ৰট'কল অৱলম্বন কৰিবলগীয়া হৈছে। আমি কিন্তু গৌৰৱে ক'ব পাৰোঁ নুলীয়া গাঁও সাংস্কৃতিক উৎসৱ সমিতিয়ে, কাৰণ আমি চৰকাৰে যি SOP দিছে 30টা নিয়ম তুমি লক্ষ্য কৰি দেখিবা প্ৰত্যেকেই মানে মাস্ক পৰিধান কৰিছে, চেনিটাইজেশ্যন ব্যৱহাৰ কৰিছে। আৰু তুমি তাৰোপৰি জানা যে আমাৰ নুলীয়া গাঁৱত আমি প্ৰথম যিটো ক'ভিডৰটো তাৰপৰা আমি এতিয়ালৈকে আমি নুলীয়া গাঁওবাসীয়ে ক'ভিডক জয় কৰিবলৈ সক্ষম হৈছোঁ। আৰু আমি এতিয়ালৈকে ক'ভিডৰ কাৰণে আমাৰ গাঁওখন সদায় সজাগ সচেতন। আমি বৰ্তমান ধুনীয়াকৈ ক'ভিডৰ নিয়ম মানি ধুনীয়াকৈ ক'ভিড পূজাভাগ এতিয়ালৈকে পাৰ কৰি আছোঁ। অংকিতা তোমালৈ ধন্যবাদ থাকিল। আমাৰ চাওঁতে এই চালুকীয়া অনুষ্ঠানটোৰ প্ৰায় আজি 11 বছৰ অতিক্ৰম কৰিলে। আমাৰ এই অনুষ্ঠানটো আমি বিভিন্ন ৰাইজৰ আৰ্থিক শাৰীৰিক আৰু সহায় সহযোগ আৰু তেওঁলোকৰ গঠনমূলক পৰামৰ্শৰে এই অনুষ্ঠানটো আমি 11 বছৰ অতিক্ৰম কৰিবলৈ আমি সক্ষম হ'লোঁ। গতিকে আমি আশাবাদী সকলো ৰাইজৰ আশীৰ্বাদ আৰু সহায় সহযোগিতা আৰু গঠনমূলক পৰামৰ্শ যদি আমাৰ মাজত থাকে তেন্তে হ'লে আমি পৰৱৰ্তী পৰ্যায়তো আমি এই অনুষ্ঠানটো চলাই যাবলৈ আমাৰ কোনো অসুবিধাৰ সন্মুখীন নহয়। গতিকে এইবাৰ আপোনালোকে জানে নিশ্চয় যে মহামাৰী কৰোণাৰ কালৰূপ, আনহাতে আৰ্থিক সংকটৰ মাজতো এয়া আপোনালোকে শুনিবলৈ পালে আমাৰ ইয়াত কিদৰে পূজাভাগ পতা হৈছে। এতিয়া আমি চাওঁচোন বলক সপ্তমী পূজাৰ কিছু দৃশ্যাংশলৈ। এয়া দেখিছে আমাৰ মণ্ডপটো আটকধুনীয়াকৈ সজোৱা হৈছে। লগতে এয়া অলপ মানুহ হৈছে কিন্তু সকলোৱে ক'ভিড প্ৰট'কল মানি চলিছে। দেখিছে এয়া পূজাৰীয়ে দেৱী মাৰ বন্দনা কৰি আছে। লগতে এয়া আমি অকণমান আমাৰো ভিডিঅ' এটাকে কৰি থওঁ। এতিয়া হৈ গ'ল দেৱীৰ বন্দনাৰ সময় অৰ্থাৎ আৰতিৰ সময়। এই দেখিছে পূজাৰীয়ে দেৱী মাৰ আৰতিৰ কাৰণে কিদৰে প্ৰস্তুতি চলাইছে তাৰে কিছু দৃশ্যাংশ আমি চাই লওঁ। অষ্টমী পূজাত যিহেতু মোৰ ভিডিঅ' কৰা নহ'লে সেইকাৰণে অষ্টমী পূজাত মৰা কেইখনমান মই ফটোকে ইয়াত যোগ কৰি দিছোঁ। আপোনালোক সকলোৱে জনাবচোন কেনেকুৱা পালে। আৰু মই ইয়াত ভিডিঅ'টো দুটা পাৰ্টত আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বিজয়া দশমীটো আমাৰ ইয়াত কেনেদৰে পতা হয় তাৰো আপোনালোকক অকণমান বৰ্ণনা দিবলৈ চেষ্টা কৰিম। গতিকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।